ইয়াত লিখা আছে যে অবৈধভাৱে কবুচাবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলটো নহয় পৰিৱেশ ধ্বংসকাৰী পৰিৱেশত কৰি বন ধ্বংস কৰাৰ কাৰণে এই জেগাটোক আজি নোটিছ জাৰি কৰা হৈছে যে মানে এই জেগাখন আজি মানে উচ্ছেদ কৰিব। এই জেগাখন হ'ল 1968 পৰা ইষ্টাব্লিছ হোৱা। 1971 কবুচাবাৰী প্ৰাথমিক বিদ্যালয় ইয়াত আছে। ইয়াত মঠ মন্দিৰ আছে ইমান দিনলৈকে। আৰু এইটো কি আছে যে অসম বন প্ৰাধিকৰণ 1891 সংশোধিত আইন 1995 কিবা হোৱা বস্তুটো আজি 2023 যে কিবা কৰিবলৈ গৈ আছে সেইটো আমি একেবাৰে মানিব পৰা নাই। ইয়াতে মোৰ জন্ম হয়, মোৰ ইয়াত জন্ম ইয়াত 49 ইয়াৰ্ছ হ'ল। কিন্তু এইটো আজি আঞ্চলিক বন বিষয়াই নোটিছ জাৰি কৰিছে, ঠিক আছে, চৰকাৰে কিবা কৰিছে জাৰি কৰিছে, ঠিক আছে। কিন্তু এইটো যে অকল ইয়াত দিয়া আছে যে বনাঞ্চল ধ্বংস কৰিছে, ইয়াৰ মানুহে ডাইৰেক্ট জাপি দিছে যে ইয়াৰ মানুহে ধ্বংস কৰি পেলাই যে তোমালোকে বনটো ধ্বংস কৰাৰ কাৰণে তোমালোকে ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব, যাবলগীয়া হ'ব। এইটো নহয়, যদি কোনোবা উচ্ছেদিত নিয়মত পৰে সেইটো আমি মানিলোহেঁতেন, কিন্তু এইটো আমি একেবাৰে মানি ল'ব নোৱাৰোঁ। আৰু যিখিনি ইয়াত মানুহ আছে এনেই উচ্ছেদিত। ইয়াত কবুচাবাৰীত প্ৰত্যেক বছৰে বানপানী গৰাখহনীয়াৰ পৰা বন মানে একেবাৰে নিৰুপায় হোৱা মানুহখিনি যিখিনি উপায় আছিলে সেইখিনি গুচি গ'ল। যিখিনি উপায় নাই, একেবাৰে উপায় নাইকিয়া মানুহখিনি, সেইখিনি মানুহ ইয়াত বৰ্তমান আছে। এইখিনি এনেই উচ্ছেদিত আৰু এইখিনি মানে উচ্ছেদ কৰিবলৈ জেগাই নাই। আৰু সেইকাৰণে মোৰ ক'বলগীয়া মানে চৰকাৰক এইটোৱে জনাম যে এইখিনি মানুহ মানে এইটোতো প্ৰস্তাৱিত বনাঞ্চলেই হয়, বনাঞ্চল নহয়তো, প্ৰস্তাৱিত বনাঞ্চল হয়। প্ৰস্তাৱিত বনাঞ্চলত ইয়াত ডাইৰেক্ট বনাঞ্চল হিচাপে কিবা কৰিছে। প্ৰস্তাৱিত বনাঞ্চলত যদি তেনেকুৱা আইন আছে তেনেকুৱা কৰিব পাৰে, কিন্তু মুঠৰ ওপৰত মোৰ কোৱা মতে 7 দিনৰ সময় দিছে। এই সময় সলনি কৰিব লাগে আৰু ইয়াৰ মানুহক স্থানান্তৰ কৰিব লাগে। এই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰিলে ইয়াৰ পৰা ওলাই যাবই পেলাই স্থানান্তৰ কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা হ'ব লাগে। MLA আৰু স্থানীয় MP-ক আপুনি কি অনুৰোধ জনাব? স্থানীয় MLA আৰু MP-কটো আমি এইটোৱে মই অনুৰোধ জনাওঁ যে এই মানুহখিনি যদি তেওঁলোকে জ্ঞাতাৰ্থ, তেওঁলোকে জানে যে ইয়াৰ পৰা উচ্ছেদিত হৈ আছে, তেওঁলোকক কোনোবাই ফোন কৰিছে পাইছে যে মানে আমি নাজানো, কিন্তু যদি জানে তেওঁলোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। আজি 69ৰ পৰা মই ইয়াত বাস্তৱী কৰি আছোঁ। আমাৰ ৭৭ চনত ভোটৰ নিশ্চয়তো নাম আছে, আপোনালোকে চাই থাকিব পাৰে। আৰু এতিয়া আমাৰ ইয়াতে 900 ঘৰ মানুহ আছিলে। এতিয়া আমি যিকেইটাৰ কিবা এটা সুবিধা আছে সিহঁতে পাৰ হৈ গ'ল, আমাৰ কোনো হয় সুবিধা নাই। এতিয়া আমি এইটো জেগাত আছোঁ, এটা জুপুৰি বনাই কিনি, নদী আমাৰ মাটি বাৰী চব লৈ গ'ল, খেতি বাতি একো নাই। একমুঠি কেতিয়াবা খাইছোঁ, কেতিয়াবা খোৱা নাই, এনে হিচাপত আমি আছোঁ। যিবোৰ চৰকাৰী আঁচনিবোৰ আছিলে আপোনালোকে লাভ কৰিছিলে নে? চৰকাৰে কি আঁচনি মানে আপোনাৰ ধৰি লওক গৃহ নিৰ্মাণ ঘৰটো পাইছোঁ, আমি এতিয়া পাইছোঁ, এতিয়া এই বছৰে পালোঁ। এতিয়া আপোনালোকে আধৰুৱা বনাই থৈছিলে? আধৰুৱা বনাই থৈছোঁ। এতিয়াতো এইটোতো উচ্ছেদ হ'ব, আপোনালোকে কি ক'ব এতিয়া? চৰকাৰক কি আহ্বান জনাব, কি ক'ব? চৰকাৰক এতিয়া আমাক মানে চৰকাৰে আমাক কিবা ব্যৱস্থা ল'ব লাগিব। আমি একদম মানে দুখীয়া পৰিয়ালকেইটা ইয়াত আছোঁ, আমাক ইয়াত উচ্ছেদ কৰক, কোনো প্ৰশ্ন নাই। চৰকাৰৰ ভূমি চৰকাৰে খালী কৰি আছে, আমাৰ এইটো কোনো আপত্তি নাই, কিন্তু আমাক চৰকাৰে কিবা এটা হস্তক্ষেপ দিব লাগিব। আমাক ইয়াৰ পৰা উঠাই দিয়ক, আমি ক'ৰবাত ঠাই দিয়ক, আমি থাকিম। কিন্তু বেলেগ আপোনালোকৰ বিকল্প ব্যৱস্থা নাই ইয়াত? বেলেগ নাই, ইয়াৰ পৰা আমাৰ বাহিৰত কিবা ব্যৱস্থা নাই। আৰু সেইটো মানে চৰকাৰে ইনকুৱাৰী কৰি পেলাই চাব পাৰে আমাৰ লোকৰ নামত কিবা মাটি বাৰী কিবা আছে নেকি। যদি থাকে আমাৰ লোকক খেদি দিয়ক, আমি এনেই যাম। আৰু যদি নাই তেনেহ'লে চৰকাৰে বাছনি কৰি পেলাই আমাক কিবা এটা ঠাই দিয়ক। আৰু নহ'লে আমাক গোট খুৱাই পেলাই একে ল'ৰা ছোৱালী লৈ পেলাই গুলাই কিনি মাৰি দিয়ক, আমি সেইটোৱে প্ৰস্তুত আছোঁ। তথাপি ইয়াৰ পৰা যাবলৈ আৰু আমাৰ ইয়াৰ পৰা যাবলৈ উপায় নাই। 55 বছৰৰ পৰা বসবাস কৰি আছে, আৰু আমাৰো জন্মভূমি কবুচাপুৰী। আৰু আজি আমাৰ আয়ো ইয়াত চাদি বিয়া ইয়াতে পাতিছে, আমাৰ ভাই ভনী আমি গোটেইকেইটা ইয়াতে জন্মস্থান আমাৰ এইটো। আজি আমাক যোনটো মানে ফৰেষ্ট বিভাগৰ মানুহে আমাক যোনটো নোটিছ দিছে এইটো আমি কেতিয়াও মানি নলওঁ। কাৰণ আমি এইটো আমাৰ হয়তো মুখ্যমন্ত্ৰী আমি হেমন্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যদিও মানে সেই উচ্ছেদ কৰিব বিচাৰে বা ইলেকশ্যন কৰে তেনেহ'লে আমি তাক নিজে আহি কৰিব গৈছোঁ, চৰকাৰৰ প্ৰশাসন পঠাব লাগে। আমি উচ্ছেদত মানে মন্দিৰ হৈ আছোঁ।
ইয়াৰ আগত নহ'লে আমি মানি নলওঁ। আমাক যদি মাৰি দিয়ে আমি মানে ইয়াত নিজে মৰিবৰ কাৰণে তৈয়াৰ হৈ আছোঁ, কাৰণ মানে নদীয়ে গৰা কাটি আছে, আমি সদায় গৈয়ে আছোঁ, আমি সদায় মানে পাৰ হৈ গৈয়ে আছোঁ ইয়াত পৰা। আজি বিভাগীয় নিয়ম মতে কপৌচাপৰি 50 ঘৰ মানুহক আমি হেৰি দিয়া হ'ল, 54 ঘৰ মানুহক নটিচ দিয়া হ'ল। এসপ্তাহৰ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত যদি তেখেতসকলে নিজ ইচ্ছামতে নাযায় তেতিয়াহ'লে বিভাগীয় ফালৰ পৰা উচ্ছেদ কৰিম বুলি আমাক জনাইছে। উচ্ছেদটো আৰম্ভ কৰিছে, উচ্ছেদটো হোৱাৰ কাৰণটো জানে নেকি? উচ্ছেদ কৰা মানে আজি ইমান বছৰে বসবাস কৰি আছিলে মানুহবোৰ। এইটোতো আমি বিভাগীয় ফালৰ পৰাতো আমি একো নাজানো। অৰ্ডাৰ দিছে আৰু বিভাগীয় ফালৰ পৰা আমাক জনাইছে। পৰিকল্পনাটো আমি এতিয়ালৈকে একো গম পোৱা নাই, এনেই ওলাইছে প্লেণ্টেশ্যন হ'ব বুলিয়ে। মানে বিভাগীয় ফালৰ পৰা ব্যৱস্থা কৰিব আৰু উচ্ছেদ কাৰ্য চলাব নেকি, সেইটোৱে। ৰাইজৰ পৰা কি প্ৰতিক্ৰিয়া পাইছে আপোনালোকে? ৰাইজেতো কৈছে আৰু আমি ইমান বছৰ আছোঁ, এতিয়া আমি ক'ত যাম, সেইটোতো আমাৰটোতো উপায় নাই। আমিতো বিভাগীয় ফালৰ পৰা আহিছোঁ, বিভাগে পঠাইছে, আমি জনাইছোঁ। ধেমাজি জিলাত কিমানখন বনাঞ্চলত তেনেকৈ জাননী জাৰি কৰা হৈছে? আমাৰ এতিয়া কপৌচাপৰিতে জোনাই মহকুমাৰ কপৌচাপৰিতে এইটো হেৰি কৰি হৈছে, বেলেগ ঠাইত বেলেগ নাই।